নমস্কাৰ বাইদেউ। নমস্কাৰ। বাইদেউ জানিব বিচাৰিছোঁ জানমণি 2020 এক নতুন ৰূপত আহিব বুলি আমি গম পাইছোঁ, কি ক'ব এই ক্ষেত্ৰত? হয়, আমাৰ শ্বুটিং শেষ হৈছে ইতিমধ্যে আৰু এতিয়া আমি প্ৰচাৰৰ কামত লাগি আছোঁ আৰু প্ৰথম আমি শদিয়াৰ পৰা আৰম্ভ কৰিছিলোঁ, যিহেতু আমাৰ ভূপেন হাজৰিকাদেৱৰ সেয়া জন্মস্থান হয়, গতিকে আমি তাৰ পৰা আৰম্ভ কৰিছোঁ। তাৰ পৰা আৰম্ভ কৰি এতিয়া আমি উজনিৰ পৰা নামনিলৈ আমাৰ এই যাত্ৰা হ'ব। গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ মই NK প্ৰডাকশ্যনৰ ফালৰ পৰা, আৰু আমাৰ যিটো এপ লঞ্চ হ'ব NK বিগ ষ্টাৰ নামেৰে 15 এপ্ৰিলত, সকলোকে অনুৰোধ থাকিল আপোনালোক সকলোৱে যেন এপটো ডাউনলোড কৰে আৰু চাবলৈ নাপাহৰে আপোনালোকৰ সকলোৰে মৰমৰ শ্যামন্তিকা বাক জানমণি ৰূপত। খুব সোনকালে আহি আছোঁ আপোনালোকৰ মাজলৈ। আৰু এইখন ৱেব ফিল্মত আৰু এটা নতুন কথা কি, আমি আগতে জানমণি দেখিবলৈ পাইছিলোঁ বিহু আৰু গাঁৱৰ পৰিৱেশত। এইবাৰ কিন্তু জানমণিখন অলপ নতুন হ'ব আৰু আশা কৰোঁ সকলোৱে ভাল পায়। কেৰেক্টাৰ্ছৰো বহুত লেয়াৰ আছে মানে, গতিকে আশা কৰিম সকলোৱে ভাল পায় আৰু আমাক বহুত মৰম দিয়ে। বাইদেউ কি আপুনি কেনেকুৱা এটা ৰোল কৰিছে তাত, কি ৰোলত অকণমান ক'ব নেকি? সম্পূৰ্ণ ক'ব নালাগে, হয় অকণমান হয়। কওকচোন। মোৰ কেৰেক্টাৰটো এটা খুব ধুনীয়া কেৰেক্টাৰ। ধুনীয়া এইটো কাৰণে কৈছোঁ, মানে খুব লেয়াৰ আছে, ডিফাৰেণ্ট লেয়াৰ মানে। কেতিয়াবা অলপ নেগেটিভো দেখায়, কেতিয়াবা কোনোবাখিনিত অলপ হয়। পজিটিভো হওঁ। চ' সেয়া মানে এতিয়া সেইখিনি গোটেইখিনি ক'বলৈ হ'লে আৰু আপোনালোকে চাব লাগিব আৰু অকণমান অপেক্ষা কৰিব লাগিব 15 হয়, এপ্ৰিললৈ। ধন্যবাদ বাইদেউ। বহুত বহুত ধন্যবাদ। কাৰণে প্ৰতিটো ভিডিঅ' চাবলৈ, পোনপটীয়াকৈ পাবলৈ আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।